ক'ত গ'ল শেখ হাছিনা? বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজত শেখ হাছিনা ত্যাগ কৰিছিল বাংলাদেশ। 5 আগষ্টত ত্যাগ কৰিছিল বাংলাদেশ শেখ হাছিনাই আৰু থিতাপি লৈছিল দিল্লীত। কিন্তু এতিয়া দিল্লীত নাই শেখ হাছিনা। বিভিন্ন সূত্ৰৰ মতে পদচ্যুত হোৱা শক্তিশালী মহিলাগৰাকী ভাৰত চৰকাৰৰ নিৰাপদ ঘৰত আছে। ৰাজধানী দিল্লীত থকা লোধি গাৰ্ডেনৰ চাৰিওফালে তেওঁ দলৰ সৈতে খোজকাঢ়ি থকা দেখা গৈছে। হাছিনাৰ আৱামী লীগ দলে বাংলাদেশ চলোৱাৰ সময়ত তেওঁৰ শীৰ্ষ বিদেশী সমৰ্থক আছিল মোদী চৰকাৰ আৰু মোদী চৰকাৰে এই বিষয়ত মৌনতা অৱলম্বন কৰিছে। কিন্তু প্ৰশ্ন হয়, ক'ত গ'ল শেখ হাছিনা? শেখ হাছিনা নাই দিল্লী, তেনেহ'লে ক'ত আছে শেখ হাছিনা? ছ'চিয়েল মিডিয়া প্ৰকাশ পাইছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা ভাৰতৰ পৰা ডুবাইলৈ ৰাওনা হৈছে। অৱশ্যে বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয় যে চৰকাৰে তেওঁৰ অৱস্থা নিশ্চিত কৰিব পৰা নাই। মঙলবাৰে 8 অক্টোবৰত দুপৰীয়া বৈদেশিক মন্ত্ৰণালয়ত সাংবাদিকক সম্বোধন কৰি এই মন্তব্য কৰে উপদেষ্টাগৰাকীয়ে। তেওঁ কয় যে তেওঁৰ স্থান আমিও নিশ্চিত কৰিব পৰা নাই। আমি দিল্লীৰ বিষয়ে তদন্ত কৰিছোঁ, কিন্তু দিল্লীত থকা বুলি কোনো প্ৰমাণ পোৱা নাই। কিন্তু তেওঁ UAE যোৱা বুলি অনুমান কৰিছোঁ। পিছে শেখ হাছিনা আকৌ উভতি আহিব নে নাহে বাংলাদেশলৈ, সেয়া প্ৰশ্নৰ বিষয় হৈছে। অধিক নিউজৰ বাবে চাই থাকিব নেশ্যন ফাৰ্ষ্ট আছাম।